হাই ফ্ৰেণ্ড অকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক ভালেই আছে ময়ো বাৰু ভালেই আছোঁ বিন্দাস পল্লৱী চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে যোনটো ভিডিঅ' মই আপলোড কৰিছিলোঁ নিশ্চয় ভাল পাইছে চাই পেলাই আজি পুনৰবাৰ এটা ধুনীয়া ৰেচিপিৰ সৈতে আপোনালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ ওচৰত আগবঢ়াবলৈ ওলাইছোঁ এটা ধুনীয়া ৰেচিপি যোনটো হৈছে মই দৈ দি পেলাই চিকেন বনাইছোঁ যাক কয় দাহি চিকেন তো দৈ দি পেলাই মই চিকেনটো কেনেদৰে বনালোঁ কেনেদৰে তৈয়াৰ কৰিলোঁ আপোনালোকক অকণমান থুলমূলকৈ দেখাম যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব তেতিয়া মই গম পাম যে কেনেকুৱা লাগিছে আৰু লগতে শ্বেয়াৰ কৰি দিব কিন্তু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিহেতু নতুন চেনেল হয় আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন হ'ব যদিহে আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে মোক প্লিজ অলপমান হ'লেও ছাপোৰ্ট কৰিব যাতে মই আগলৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ তো ভিডিঅ'টো আপোনালোকলৈ আগবঢ়োৱাৰ আগতে মই কেনেকৈ বনাইছোঁ এইটো আপোনালোকলৈ দেখুৱাৰ আগতে মোৰ বিষয়ে আজি অলপমান কৈ দিছোঁ মোৰ নাম হৈছে পল্লৱী বৰা মোৰ ঘৰ হৈছে গোলাঘাট বৰ্তমান কৰ্মসূত্ৰে মই কলিকতাত থাকোঁ 2017 চনৰ পৰা মই ইয়াত আছোঁ নিজৰ লগতে মা পাপাকো কেতিয়াবা সহায় কৰিব পাৰোঁ আৰু অলপ চলপ তো এইখিনিয়ে মোৰ বিষয়ে পাছত কেতিয়াবা আকৌ এটা ধুনীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াম অকল মোৰ বিষয়ে তো আজি বেছি কথা নাপাতি পলম নকৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মোৰ ৰেচিপিটো কেনেকৈনো বনালোঁ তো তেনেহ'লে আপোনালোকে চাই থাকিব কিন্তু স্কিপ নকৰিব মাজতে সম্পূৰ্ণকৈ চাব কেনেকুৱা লাগে মোক আকৌ এবাৰ কৈছোঁ কমেণ্ট কৰি জনাব তো তেনেহ'লে ঠিক আছে ব'লক মই দেখাওঁ যে মই আজি দাহি চিকেনটো কেনেকৈ বনালোঁ তো মই লৈছোঁ অলপমান চিকেন এইখিনি মই ধুনীয়াকৈ নিমখ দি ধুই ল'ম লৈছোঁ 2টা পিঁয়াজ এইখিনি মই ধুনীয়াকৈ ভাজি লৈছোঁ মোৰ পিঁয়াজখিনি ভাজা অলমষ্ট হৈ গৈছে মই ল'লোঁ আধা কাপ দৈ এইখিনি মই ধুনীয়াকৈ দৈখিনি ফেটি লৈছোঁ দৈখিনি ফেটা হৈ গৈছে এতিয়া মই দিলোঁ হালধি এচামুচ আৰু মই দিছোঁ এইখিনি চিকেন মছলা আৰু দিম অলপমান জিৰা মছলা জিৰা পাউডাৰ আৰু দিছোঁ এচামুচ ৰেড চিলি ইয়াতে দিছোঁ মই অলপমান গৰম মছলা এইখিনি আপোনাৰ লং ইলাচি আৰু ডালচেনিৰ গুড়া হয় এইখিনি বেছি দিয়া নাই অলপমান দিছোঁ দেখিছেনে অলপমান দিছোঁ এতিয়া মই এইখিনি ধুনীয়াকৈ মিলাই ল'ম সকলোখিনি এইখিনি মই মিলোৱা ষ্টাৰ্ট কৰিছোঁ এইখিনি মই মিলাই ল'ম 5 মিনিটমান মিলাম ধুনীয়াকৈ যেতিয়া মিলি যাব মিলি হোৱাৰ পাছত মই অকণমান সময় ইয়াক ৰাখি দিম 10-15 মিনিটমান ৰাখি দিম তো এইখিনি মোৰ মিলোৱা হৈ গৈছে দেখিছেনে ধুনীয়াকৈ মিলি গৈছে চাওক মিলা হৈ গৈছে মোৰ এইখিনি এটা বটুৱা তেল দি ৰাখিছোঁ এইখিনি মই এতিয়া ধুনীয়াকৈ যোনখিনি মই মিলাই ৰাখিছিলোঁ এইখিনি মই ইয়াতে ঢালি দিছোঁ গেছটো মই অকণমান কমকৈ ৰাখিছোঁ সকলোবিলাক ইয়াতে দি দিম এতিয়া মই এইখিনি ধুনীয়াকৈ মিলাই ল'ম গেছটো কমকৈ ৰাখিব নহ'লে তলফালৰ পৰা লাগি যাব পাৰে ধুনীয়াকৈ মই এইখিনি তলৰ পৰা ওপৰলৈকে কৰি এনেকৈ মিলাই থাকিম 5-10 মিনিটমান এতিয়া মই এইখিনি কমকৈ ৰাখি দিম মই এতিয়া দিম ইয়াতে আদা নহৰু পেষ্ট এইখিনি দি পেলাই পুনৰ মই মিলাই ৰাখিম দেখিছেনে মোৰ মছলাখিনি হৈ গৈছে ধুনীয়াকৈ মছলা আদা নহৰুখিনি দিয়াৰ পাছত মই পুনৰ মিলাই লৈছোঁ
এনেকৈ মই এইখিনি অলপ সময় ভাজি ল'ম, লৰাই লৰাই ভাজি থাকিম। মোৰ ভাজা হৈ গৈছে এইখিনি এতিয়া। এইখিনি হৈছে মোৰ চিকেন, যোনখিনি মই পানীৰ পৰা টুকি ৰাখিছোঁ। মোৰ মছলাখিনি হৈ গৈছে। মই পিঁয়াজ দিছিলোঁ, সেইটো কেপচাৰ কৰিবলৈ পাহৰি গ'লোঁ। এতিয়া মই ইয়াতে মাংসখিনি মিলাই দিছোঁ। সকলোবিলাক মাংস দি দিছোঁ, তাত ঢালি দিছোঁ। ঢালি হোৱাৰ পাছত মই এতিয়া এইখিনি ধুনীয়াকৈ মিলাই ল'ম তলৰ পৰা ওপৰলৈকে। 2 মিনিটমান 1 মিনিটমান মই এইখিনি তলৰ পৰা ওপৰ কৰি পেলাই লৰাই থাকিম। লৰাই লৰাই মই ভাজি থাকিম এইখিনি। মই মাংসখিনি ঢাকি ৰাখিছিলোঁ, ঢাকনাটো উলিয়াই পেলাই মই পুনৰবাৰ লৰাই দিছোঁ ভালকৈ, তলৰ পৰা ওপৰ কৰি দিছোঁ, লৰাই দিছোঁ। ইয়াতে মিলাম মই এতিয়া পানী, মছলা থকা বাতিটোতে পানী দিছোঁ পুনৰ। পানী দিয়াৰ পাছত মই ইয়াক ঢাকনা লগাই পেলাই 5-10 মিনিটমান বনাই থাকিম। ঢাকনা উলিয়াই পেলাই চাওক মোৰ মাংসখিনি ধুনীয়াকৈ হৈ আছে। মই ইয়াক থৈ দিম। এয়া চাওক মোৰ মাংসখিনি সিজিছে আৰু লাহে লাহে ধুনীয়াকৈ। তো সেয়া মোৰ দহি চিকেন বনোৱা হৈ গ'ল। ইমান ধুনীয়া হৈছে চাওক, কোমল হৈছে। এতিয়া মই ভাত খাম এইখিনি ধুনীয়া মাংসৰ সৈতে। তো মই এতিয়া ভাতটো খাই লওঁ তেনেহ'লে। আজিৰ কাৰণে টাটা, বাই বাই। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব।